বৰ অভিমানী। তেওঁ বিচাৰে যদি তেওঁৰ মন বেয়া লাগি থাকে, মনৰ মানুহটোৱে আপোনা আপুনি বুজি উঠক। মাতটো কোমল অথবা সূতাকৈ শুনিলে যেন বুজি পাই আবদাৰ কৰি উঠে। তেওঁৰ জোঁট লগা চুলি, ৰঙা বৰা চকু দুটি দেখিলেই যেন নিশ্চুপ হৈ পৰে কোঠালি। তেওঁ বিচাৰে মানুহটো বুজক, অকণ সময় দিয়ক, কেতিয়াবা জোৰকৈ তেওঁক সাৱটি ধৰক, মৰমৰ আঘাতত উমলাই ৰাখক। তেওঁ বিচাৰে তেখেতে বুজক, হাতেৰে দুহাত খামচি বুকুৰ সাহ হৈ ৰওক, কাষতে থাকি ভাগৰুৱা মনটো এটিক্ষণ জিৰাবলৈ সুযোগ দিয়ক। তেওঁ বিচাৰে মানুহটোৱে উপহাৰ দিয়ক, জন্মদিন, প্ৰেমৰ দিন, শুভেচ্ছা বাৰ্তাৰে ভৰা কেৱল মাত্ৰ এটি জিভা সন্ধিয়া দিয়ক। তেওঁ বিচাৰে গা বেয়া বুলি ঠেহ পাতি শুই থাকিলে কাষলৈ গৈ কপালখন চুই মানুহটোৱে উচপিচাই উঠক। ঠাণ্ডা লগা বুলি জানি কপাহী কাপোৰেৰে গাটো ঢাকি কিছুপৰ মৰমেৰে আঁকোৱালি ধৰি থাকক। তেওঁ বিচাৰে কিবা কথা বা কামত ভুল হৈ গ'লে, অভিমান বা খঙত মাত বোল নাইকিয়া হ'লে কাষলৈ আহিব খুজিও দূৰে দূৰে ৰ'লে তেওঁৰ মানুহগৰাকীয়ে প্ৰথম অভিমান এৰক। মানুহ বৰ অভিমানী। তেওঁলোক দুজনে ভাবে এইবোৰ তেওঁ কৰক, তেওঁৰ মানুহটো নহয়, তেওঁৰ মানুহজনীয়ে কৰক। কিন্তু সহ্য অসহ্যৰ ধামখুমীয়া, মৰম ভালপোৱাৰ পোৱা নোপোৱা, আক্ষেপ ভ্ৰূক্ষেপৰ তোলাচনী কাৰো এৰা সহজ নহয়। অভিমান, মানুহ বৰ অভিমানী। অভিমানত দূৰ দূৰতে থাকি এদিন বহু দূৰ হৈ যায়। থাকি যায় যদি থাকি যায় কেৱল দুয়োৰে মাজত স্মৃতিৰ এসাগৰ হুমুনিয়া আৰু মৌনতা, সৰল চকু পানী।